পৃথিৱীৰ এতিয়া অসুখ সমগ্ৰ দেশ এতিয়া আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত এখনৰ পিছত আনখনকৈ দেশত মহামাৰী সদৃশ এই কৰোনা ভাইৰাছে সন্তাস সৃষ্টি কৰাৰ পিছত ভাৰতত এতিয়া সন্তাস সৃষ্টি হৈছে এই কৰোনা ভাইৰাছত বিভিন্নজন ইতিমধ্যে আক্ৰান্ত হৈছে আৰু ইতিমধ্যে বহুতৰ প্ৰাণহানি ঘটিছে গতিকে ইয়াৰ পৰা আমি কিদৰে পৰিত্ৰাণ পাব পাৰোঁ মই গুৱাহাটীৰ বেলতলাত আছোঁ যথেষ্ট প্ৰচাৰ হৈছে যদিও আমাৰ ইয়াত আজি জনতা কাৰফিউৰ অৱস্থা ভালেই সকলোৱে কাৰফিউ মানি চলা যেন লাগিছে কিন্তু ইমানখিনি প্ৰচাৰৰ পাছতো ৰাইজ এই কৰোনা বেমাৰটোৰ প্ৰতি বিশেষ সচেতন হোৱা যেন মোৰ লগা নাই কাৰণ ভালেখিনি মানুহ তেওঁলোকে মুখত মাস্ক পিন্ধিছে যদিও অপ্ৰয়োজনীয়ভাৱে ৰাস্তাত ঘূৰি ফুৰা মানুহৰ সংখ্যা এতিয়াও কমা নাই সকলোৱে দেখিছোঁ তেওঁলোকে বেমাৰটোৰ কথা পাতে কিন্তু নিজে আনৰ পৰা আঁতৰি 3 ফুট মাজত 3 ফুট ডিফাৰেন্স ৰাখিবলৈ যিটো কথা কোৱা হৈছে সেইটো মানি চলা নাই ইজনে সিজনৰ গাত গা লগাই কথা পাতি থকা হাঁহি ফূৰ্তি কৰি থকা বহুত মানুহ আমি দেখিবলৈ পাইছোঁ আৰু এটা কথা কৰোনাৰ পৰা আমি নিস্তাৰ পাবলৈ হ'লে আমি এই নিয়মবোৰ মানিবই লাগিব আৰু এই নিয়মখিনিৰ ভিতৰত সকলোৱে জানেই যে পৰস্পৰৰ মাজত 3 ফুটৰ পাৰ্থক্য ৰাখি কথা পাতিব লাগে মাস্ক পৰিধান কৰিব লাগে বাহিৰলৈ গ'লে বাহিৰৰ পৰা আহি ঘৰত সোমাওঁতে বাহিৰলৈ যোৱা কাপোৰ সাজ পাৰিলে বাহিৰতে থৈ আহিব লাগে আৰু সিমানখিনি সম্ভৱ নহ'লেও সাধাৰণতে ব্যৱহাৰ কৰা অন্তত বেডৰুমলৈ সেই কাপোৰ নিনিয়াকৈ বেলেগ ঠাইত থোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু সঘনাই হাত ধুব লাগে আপোনালোক সকলোকে মই এটাই আহ্বান এটাই অনুৰোধ জনাম যে ইয়াক সাপোৰ্ট কৰক সকলোৱে আজি নিজৰ ঘৰত সোমাই থাকি ইয়াক সাপোৰ্ট কৰক কাৰণ যে আজি মহামাৰী আমাৰ গোটেই পৃথিৱীখনক আগচি ধৰিছে গতিকে তাক আমি সকলোৱে বিদায় দিবলৈ হ'লে আপুনি প্ৰথমতে নিজক সুৰক্ষা কৰিব লাগিব আৰু নিজক সুৰক্ষা কৰাৰ পিছত আপুনি আন 10 জনক সুৰক্ষা কৰিব পাৰিব গতিকে সেভ ইউ সেভ ইণ্ডিয়া সকলোৰে জ্ঞাত যে কৰোনাই কেনেকৈ ধ্বংসৰ ৰূপ লৈছে মহামাৰী ৰূপ লৈছে সমগ্ৰ বিশ্বত আমাৰ ভাৰততো আক্ৰান্ত হোৱা মানে বাঢ়ি গৈছে আৰু সজাগ কেনেকৈ হ'ব লাগে কি কৰিব লাগে সকলোৱে জানে গতিকে সেইখিনি জানি শুনি ভুল নকৰিব সেইখিনি সজাগ হওক আৰু যি জনতা কাৰফিউ সেই কাৰফিউ সকলোৱে মানিছে বুলি আশা কৰিছোঁ মই নিজেভাৱে মানিছোঁ ঘৰতে আছোঁ কাৰণ আমি কৰোনাক ঘৰলৈ আমন্ত্ৰণ জনালেহে আহিব সি নিজে আহি ঘৰত আক্ৰমণ নকৰে গতিকে সকলো ঘৰতে থাকক দেহা থাকিলে বেহা যদি দেহাটো থাকে নিশ্চয় বাকী কাম কাজ পিছত নিশ্চয় কৰিব পাৰিব মাত্ৰ কেইদিনমান ধৈৰ্য ধৰক ঘৰতে থাকক জনসমাগমৰ পৰা আঁতৰি থাকক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এনেকুৱা পদক্ষেপৰ কাৰণে কাৰণ এনেকুৱা কৰিলে কৰোনা নিশ্চয় প্ৰতিৰোধৰ ক্ষেত্ৰত অকণমান আমি আগবাঢ়ি যাব পাৰিম সজাগ হওক কাৰণ নিজে সজাগ নহ'লে নিজৰ বিপদ নিজে মাতি অনা হ'ব কাৰণ আপোনালোকৰ সজাগতাৰ অবিহনে বাকী 10 জনৰ বিপদৰ কাৰণ হ'ব পাৰে গতিকে সজাগ হওক সকলোৱে এই কাৰফিউ মানি চলক ঘৰতে বহি থাকক কেইদিনমানৰ কাৰণে কৰোনাৰ প্ৰতিৰোধৰ কাৰণে একমাত্ৰ উপায় হৈছে সজাগ হোৱা গতিকে সজাগ হওক নিজেও বাচি থাকক আনকো বচাওক আৰু এইটো কোনো ৰাজনৈতিক কাৰণ বুলি নাভাবিব এই যে জনতা কাৰফিউ দিছে আমাৰ কাৰণে দিছে জনতাৰ কাৰণে দিছে ৰাজনৈতিকভাৱে ৰাজনৈতিক দিশে নাচাব এয়া কোনো বিজেপিৰ বন্ধ নহয় এয়া কোনো কংগ্ৰেছৰ বন্ধ নহয় বা আন ৰাজনৈতিক দলৰ বন্ধ নহয় এয়া জনতাৰ কাৰণে জনতাৰ বন্ধ জনতাৰ সজাগতাৰ কাৰণে সুৰক্ষাৰ কাৰণে ধন্যবাদ এই বিষয়টো কোনো ৰাজনৈতিক বা ধৰ্মীয়ভাৱে আমি উত্থাপন কৰা উচিত নহয় এইখিনি সময়ত আমি কেনেদৰে ভালদৰে সুস্থ হৈ থাকিব পাৰোঁ তাকে নিজেও জনা উচিত বা অন্যকো সেই বিষয়ত সজাগ কৰা উচিত আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ বাহিৰৰ এইখিনি অঞ্চলতো কোনো লোকৰ সমাগম নাই আমি কোনো ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাই নিজৰ ঘৰত আছোঁ আপোনালোকো ঘৰত থাকক এইটো এটা সামূহিক স্বাৰ্থ এইটো আপোনাৰ ভৱিষ্যতৰ বাবে আপোনাৰ দেশৰ ভৱিষ্যতৰ বাবে জনতা কাৰফিউৰ অংশীদাৰ হওক যিটো ভাইৰাছ ইয়াৰ সংক্ৰমণৰ পৰা কিছু হ'লেও আমি সকাহ পাবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ গতিকে ইয়াৰ পিছত হয়তো পুনৰ এনেকুৱা কাৰফিউ হ'ব পাৰে গতিকে আপোনালোক সজাগ হওক সতৰ্ক হওক ভয় নাখাব সাৱধানে থাকিলে আমি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰিম সকলোলৈ এইটো আহ্বান জনাইছোঁ আৰু এই যিটো জনতা কাৰফিউ এইটো ৰাজনৈতিকভাৱে নাচাব এইটো
সমগ্ৰ দেশৰ বাবে আটাইৰে বাবে অতি প্ৰয়োজনীয় এটি পদক্ষেপ। কৰোণা ভাইৰাছে গোটেই পৃথিৱী জুৰি হাহাকাৰ সৃষ্টি কৰি ৰাখিছে। আমেৰিকাৰ দৰে দেশে বিব্ৰত অনুভৱ কৰিছে। আজি দুদিনত অসংখ্য ৰোগীৰ সংখ্যা বাঢ়ি গৈছে। এই ৰোগৰ একমাত্ৰ পৰিত্ৰাণৰ উপায় হৈছে লকডাউন। আপুনি যিমান দূৰ সম্ভৱ ঘৰৰ পৰা নোলাব, আপোনাৰ পৰিয়ালকো ওলাবলৈ নিদিব। অন্ততঃ আমি একো কৰিব নোৱাৰিলেও চেইন ব্ৰেক কৰিব পাৰিম। ফলশ্ৰুতিত আমাৰ ৰোগীৰ সংখ্যা বাধাৰ সৃষ্টি কৰিব, যি আমাক সকলোতকৈ ডাঙৰ সহায় কৰিব। হাত ভালদৰে ধুব, মাস্ক ঘৰত দৰকাৰেই নাই। অগত্যা প্ৰয়োজনবোধ নহ'লে বাহিৰলৈ নাযাব। আপুনি সুৰক্ষিত থাকক, আপোনাৰ সন্তানক সুৰক্ষিত ৰাখক। যিসকলে হেণ্ড চেনিটাইজাৰ বিচাৰি পোৱা নাই, বিশেষকৈ এই সময়ত হেণ্ড চেনিটাইজাৰৰ বহুত অভাৱ হৈছে, আৰু সেইবোৰ চেনিটাইজাৰত কিছুমানত ইমানখিনি এলকহল নাথাকে যিখিনি একচুৱেলি ভালদৰে চেনিটাইজ কৰে এখন হাতক। আৰু সেই ক্ষেত্ৰত মই এটা কথা নিজে ভাবিছিলোঁ যে যদি 70% এলকহল লাগে, তেতিয়াহ'লে সেই চেনিটাইজাৰটোৰ ঠাইত আপুনি এইটো আইজ'প্ৰপাইল এলকহল, এইটো এটা স্পিৰিট হয়, এইটো ইউজ কৰিব পাৰে। এইটোত 70% এলকহল আছে আৰু এইটোৰ দাম মাত্ৰ 35 টকা। গতিকে এইটো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। লাগিলে আত্মীয়ৰ লগত সম্পৰ্কই আপুনি বাদ দিয়ক, তথাপি নিজলৈ অন্ততঃ ভাবক। কাৰণ এই আত্মীয়তাৰ সম্পৰ্ক কিছুমান যদি এতিয়া বজাই ৰাখিবলৈ গৈ মানুহৰ যদি এটা সমাগমৰ সৃষ্টি কৰে বা তেখেতসকলৰ লগত মিলা প্ৰীতিৰে যদি বেছিকৈ থাকিবলৈ যায়, তেতিয়াহ'লে কেনেকৈ কি ধৰণে এইটো বস্তু বিয়পি পৰিব, সেই বস্তুটো আপোনালোকে কেতিয়াও গম নাপাব। মই বৰ্তমান নলবাৰীত আছোঁ। মোৰ নলবাৰীৰ ওচৰে নলবাৰী এতিয়া ৰাস্তাত আপোনাৰ কোনো মানুহ বা কোনো গাড়ী মটৰ একো চলা নাই। মাজতে 2এখন এম্বুলেঞ্চ চলিছে, কিন্তু ইয়াৰ বাহিৰে আৰু বিশেষ একো জনসমাগম পৰিলক্ষিত হোৱা নাই। এইটো নিশ্চিতভাৱে আমাৰ কাৰণে ভাল খবৰ, কাৰণ যিহেতু বৰ্তমান আমাৰ ভাৰতত লোকেলি ট্ৰান্সমিশ্যন যিটো আৰম্ভ হৈছে কৰোণা ভাইৰাছৰ, তো এইটো ৰোধ কৰিবৰ কাৰণে যদি আমি নিজকে বচাই ৰাখোঁ, যদি নিজকে ঘৰৰ ভিতৰত যদি মই ৰাখোঁ বা মই যদি বাহিৰত যদি ওলাই নাযাওঁ, তো আমি প্ৰত্যেকে যদি এনেকৈ আমি নিজে যদি আমি জনতা কাৰফিউ বুলি যিটো কৈছে, এইটো আমি যদি মানি চলোঁ, তেতিয়াহ'লে মোৰ বোধেৰে বহুতখিনি সুফল পোৱা যাব এই বিষয়টোত। প্ৰিয় দৰ্শক, আপোনালোকে ইতিমধ্যে বহুকেইজন ব্যক্তিৰ ভাষ্য শুনিলে। নিশ্চয় উপলব্ধি কৰিব পাৰিছে কৰোণা ভাইৰাছটোৱে কিমান সংক্ৰমিত, আমাৰ কাৰণে কিমান ভয়াৱহ। গতিকে জনতাৰ কাৰফিউ পালন কৰাই আমাৰ শেষ দায়িত্ব নহয়। আমি এটা দিনতেই নহয়, বহু দিনত আমি পৰৱৰ্তী প্ৰায় 15 দিন 20 দিন পৰ্যন্ত এই নিয়ম পালন কৰিব লাগিব। আৰু ইতিমধ্যে তেওঁলোকে কোৱা কথাখিনিৰ ওপৰত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তথাপি কওঁ, আপোনালোকে নিজৰ সুৰক্ষাৰ কাৰণে নিজৰ যি যাৱতীয় কাম কাজ সেইখিনি পালন কৰক, দূৰত্ব বজাই ৰাখক, আৰু অনাহকত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাব। যিকোনো সমাগমত অংশগ্ৰহণ নকৰিব বা সমাগম নহ'ব। ইয়াৰ বাহিৰেও হাতখন যিমান পাৰি পৰিষ্কাৰ কৰি ৰাখক। যিহেতু কম দিনত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰোঁ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমে। গতিকে আপোনালোকে এই মুহূৰ্তত সময় থাকোঁতেই যিখিনি মজুত কৰি ৰাখিব পৰা সামগ্ৰী আছে, সেই সামগ্ৰী ধৰক প্ৰয়োজনীয় সা সামগ্ৰী কিছু আপুনি মজুত কৰি ৰাখিব পাৰে। অন্যথাই লকডাউন হৈ যাব পাৰে ভাৰতবৰ্ষত, তেতিয়া কিন্তু আপোনাৰ খাদ্য সামগ্ৰীৰ পৰা বিভিন্ন বস্তু ঘৰৰ ভিতৰত নাটনি হৈ পৰিব, যিটো আপুনি ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰিব। গতিকে সময় আছে, আমাৰ হাতত 2-4 দিন সময় আছে। গতিকে আপোনালোকে কিছু সামগ্ৰী আপোনালোকে সংগ্ৰহ কৰি ৰাখিব পাৰে। সেইবুলি দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানত যিমানখিনি বস্তু থাকিব আপুনিয়ে উঠাই নিব এনেকুৱা নহয়। 10টা বস্তু থাকিলে 9টা আপুনি এৰি থৈ আহক, এটা মাত্ৰ আপুনি লৈ আহক। তেনেকৈ আনকো সহায় কৰক, নিজেও এই মাৰাত্মক ব্যাধিৰ পৰা ৰক্ষা কৰক।